বিশ্লেষণৰ দৰ্শকসকলৰ বাবে এটা ডাঙৰ খবৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ দ্বিতীয়খন ইতিমধ্যে কেবিনেট বৈঠক অনুষ্ঠিত হৈছে আৰু এই কেবিনেট বৈঠকত লৈছে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এই মুহূৰ্তত ব্ৰিক ব্ৰেকিং নিউজ। কেবিনেট বৈঠকত কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। সিদ্ধান্ত অনুসৰি ৰাজ্যৰ নতুন মহাধিবক্তা হিচাপে নিযুক্তি দিয়া হ'ব দেৱজিৎ শইকীয়াক। পুনৰবাৰ কৈছোঁ, ৰাজ্যৰ নতুন মহাধিবক্তা হিচাপে নিযুক্তি দিয়া হ'ব দেৱজিৎ শইকীয়াক। এই মুহূৰ্তত ব্ৰিক ব্ৰেকিং নিউজ। দুখন জিলাৰ দায়িত্বত থাকিব এজন গাৰ্জিয়ান মিনিষ্টাৰ। পুনৰবাৰ কৈছোঁ, দুখন জিলাৰ দায়িত্বত থাকিব এজনকৈ গাৰ্জিয়ান মিনিষ্টাৰ। ভাৰপ্ৰাপ্ত মন্ত্ৰীৰ পৰিৱৰ্তে অভিভাৱক মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হ'ব। BTR ডিমা হাছাও কাৰ্বি আংলঙৰ CMক দিয়া হ'ব কেবিনেট পৰ্যায়ৰ মৰ্যাদা। ব্ৰিক ব্ৰেকিং নিউজ। ইয়াৰ পূৰ্বতে তেওঁলোকে লাভ কৰিছিল ৰাজ্যিক পৰ্যায়ৰ মৰ্যাদা। 3 কাৰ্যবাহীয়ে লাভ কৰিব কেবিনেট পৰ্যায়ৰ সমানে সুবিধা। বিশ্লেষণৰ দৰ্শকসকলক মই পুনৰবাৰ ক'ব বিচাৰিছোঁ যে ৰাজ্যৰ কেবিনেটে কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যিহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে প্ৰতি বুধবাৰে কেবিনেট বৈঠক অনুষ্ঠিত হ'ব আৰু সেই অনুসৰি দ্বিতীয়খন কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল আজি কিছু সময় পূৰ্বে আৰু কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। মই বিশ্লেষণৰ দৰ্শকসকলক পুনৰবাৰ ক'ব বিচাৰিছোঁ যে ৰাজ্যৰ দ্বিতীয়খন কেবিনেট বৈঠকত কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। এই সিদ্ধান্তসমূহ হৈছে ৰাজ্যৰ নতুন মহাধিবক্তা হিচাপে নিযুক্তি দিয়া হ'ব দেৱজিৎ শইকীয়াক। আনহাতে দুখনকৈ জিলাৰ দায়িত্বত থাকিব এজনকৈ অভিভাৱক মন্ত্ৰী। ইয়াৰ উপৰি BTR ডিমা হাছাও আৰু কাৰ্বি আংলঙৰ CMক দিয়া হ'ব কেবিনেট পৰ্যায়ৰ মৰ্যাদা। 3 কাৰ্যবাহীয়ে লাভ কৰিব কেবিনেট পৰ্যায়ৰ সমানে মৰ্যাদা আৰু সা সুবিধা। পুনৰবাৰ কৈছোঁ, 3 কাৰ্যবাহীয়ে লাভ কৰিব সমানে মৰ্যাদা। কেবিনেট মন্ত্ৰীৰ সমানে মৰ্যাদা লাভ কৰিব 3 কাৰ্যবাহীয়ে। ইতিমধ্যে মুখ্যমন্ত্ৰী অধ্যক্ষতাত অনুষ্ঠিত দ্বিতীয়খন ৰাজ্যৰ কেবিনেট বৈঠক ইতিমধ্যে সমাপ্ত পৰিছে আৰু মন্ত্ৰী পীযুষ হাজৰিকাৰ সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়া যে 4টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত সম্পৰ্কে কেবিনেট বৈঠকত আলোচনা কৰা হৈছে। গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। তাৰ খবৰৰ বাবে বিশ্লেষণক ছাবস্ক্ৰাইব কৰিব।